এয়া এতিয়া আমি লক্ষী পূজা চাবলৈ আহি গ'লোঁ তেলিশালত। এইফালে দেখিছেনে কিমান ৰাইজ হৈছে। ইয়াত প্ৰতি বছৰে বহুত মানুহ হয়, আমিও আহোঁ প্ৰতি বছৰে। আজিও আহিলোঁ। এইফালে এতিয়া সোমাই আহিছোঁ। মানুহৰ ভিৰত যে যাবই নোৱাৰি, দেখিছেনে। এইফালে ৰাইজসকলে পূৰা মানে খেলি আছে আৰু আমিও অলপ খেলিবগৈ লাগিব। এইফালে এইখনত যে মোৰ উঠিবলৈ ভয়ে লাগে দেই, একদম মাথা চাথা ঘূৰাই যায়। আগতে এবাৰ উঠিছিলোঁ, এইবাৰ উঠোঁ নে নুঠোঁ তাকে ভাবি আছোঁ দেখি পেলাই। লোকক উঠা দেখিলে আকৌ মোৰ একদম উঠো লাগে। আকৌ আমাৰ মানুহজনে আকৌ উঠিবলৈও বেয়া পায়। তাৰপিছত এইফালে আৰু আমি গোটেইকেইটাই ফটো একপি মাৰি ল'লোঁ। লক্ষী পূজা চাবলৈ গ'লে বা ক'ৰবাত ফুৰিবলৈ গ'লে ফটোৱে মেইন নহয় জানো, ফটোটো মাৰিবই লাগিব। এয়া আমি দুজনীও ফটো মাৰি ল'লোঁ। ফটো আৰু নামাৰিলে নহ'ব, মোৰ ফটো নামাৰিলে যে একদম ভাল নালাগে। আৰু এইফালে এই আমাৰ কোৰিয়া ৰাণী, এয়া চাওকচোন কিমান ধুনীয়া নাচিছে। এইফালে চাওক। আৰু এতিয়া আকৌ এইফালে আহিলোঁ অলপ কিবা বজাৰ কৰোঁ বুলি। চাইছোঁ আৰু বজাৰখনত কি কি আছে, কি কি নাই আৰু মানে চব বস্তুৱে আছে, চব দেখিলেই লওঁ লওঁ লাগে। এইফালে এতিয়া মোৰ প্ৰিয় বস্তুটো ওলমা কাণফুলি। মই আৰু সৰু সৰু কাণফুলিবিলাক যে পিন্ধিবলৈ বিৰাট বেয়া পাওঁ। এইফালে এনেকুৱা ওলমা কাণফুলি চাবৰ বাবে আহিলোঁ। বিশেষ ইয়াত ইমান পচন্দ নহ'ল আৰু এতিয়া বেলেগ ফালে ওলাই আহিলোঁ। আৰু ইয়াতো আমি দুইজনীয়ে চেলফি মাৰি ল'লোঁ। চেলফি মাৰি পেলাই এতিয়া ভাবিলোঁ অলপ খাই লওঁ, ঘূৰি ঘূৰি যিহেতুকে আমনি লাগিছে। এয়া অলপ খাই ল'লোঁ। খাই বৈ আৰু এইফালে কাপৰ বজাৰ এতিয়া আহি মানে ঘৰেই পালোহি। আৰু ঘৰ পাই এয়া আনিলোঁ কাপ 5টা। 100 টকাত 5টা চিঞৰি আছিল, সেয়া আৰু লৈ আহিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ ভাল লাগিলে। এইযোৰ মোৰ ওলমা কাণফুলি বুলি ক'ব লাগিব এতিয়া। এনেকুৱা কাণফুলিবোৰে মোৰ ভাল লাগে। আৰু এইযোৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। এইযোৰ কাপোৰ আহিলে একেলগে দেখুৱাই দিলোঁ। আৰু আজিলৈ বাই বাই।